নমস্কাৰ, মোৰ নাম ৰুমা ভট্টাচাৰ্য। মই আপোনালোকৰ আগত এটি শিশু গল্প পাঠ কৰিবলৈ ওলাইছোঁ। শিশু উপযোগী গল্প। গল্পটিৰ শিৰোনাম উত্তৰ বিচাৰি। আজি শিৱৰাত্ৰি। নিয়ৰ আৰু জিলি গা পা ধুই আহি গোসাঁই ঘৰত মাকৰ লগত বহি পূজা আগবঢ়াই আছে। জিলিয়ে ক'লে, তই সিফালে যা। নিয়ৰে ক'লে, নেযাওঁ, মই মাৰ ওচৰত থাকিম। তেতিয়া নমুৱে মোৰ কথা আগতে শুনিব। তই এনেও মোতকৈ 3 বছৰ সৰু, গতিকে ভগৱানে তোৰ কথা পিছত শুনিব। জিলিয়ে ভেঁ কৰি কান্দি মুখখন মেলিব লৈছিলে। তেনেতে মাকে ক'লে, ভগৱান সকলোতে আছে, কাজিয়া কৰিব নেপায়। কাজিয়া কৰিব নেপায় নহয়, ভগৱানে দেখি আছে, চোৱাচোন। দুয়োটাই চুপ হৈ গ'ল। এইজনা শিৱলিংগ। তোমালোকে গা ধুই আহিছানে? আহিছোঁ মা। তেন্তে ভগৱানো এতিয়া গা ধুব, বুজি পালা? তোমালোকে তেওঁক গা ধুৱাই দিয়া নে মই ধুৱাই দিম? কোৱা। মা, আমি ধুৱাই দিম। মই পানী ঢালি দিম আৰু জিলিয়ে গা মচি দিব। জিলিয়ে ক'লে, মই ফুট লগাই দিম কিন্তু, আৰু দাদাই পাউডাৰ সানি দিব। ভাল কথা, ভাল কথা, মাকে ক'লে। শিৱ গোসাঁয়ে ভস্মহে গাত সানে? তাকেইতো, এয়া পাউডাৰ, ভগৱানে গাত সনা পাউডাৰ। দুয়োজনে মহা ৰং মনেৰে শিৱলিংগজনা গা ধুৱালে। গামোচাৰে গা মচি দিলে, ভস্ম সানি তিলক পিন্ধাই দিলে। মা, অ' মা, খাবলৈ কি দিম? কিয়? এই মাহ প্ৰসাদ, ফল মূল এইবোৰ। হ'ব মা। সিহঁতে সুন্দৰকৈ মাহ প্ৰসাদ আগবঢ়ালে। এতিয়া আকৌ গাটো মচি কাপোৰেৰে ঢাকি সুন্দৰকৈ সুগন্ধি ফুলৰ মালা পিন্ধাই দিলে। অগৰু তেল গাত সানি শুৱাই থৈ দিলে। মা, গান গামনে? তুমি যে গোৱা, গোৱা আকৌ, তেতিয়াহে টোপনি আহিব। তুমি চিত্তবৃত্তি মূৰ প্ৰৱৰ্তক নাৰায়ণ, তুমি নাথ মই নাথ বন্ত। জিলিয়ে গালে, আমাৰে শিৱ গোসাঁই শুবয়ে, মাহ প্ৰসাদ খাই উঠি ঘুমতি যাব। মাকৰ মনটো এক প্ৰশান্ত পৰম শান্তিৰে ভৰি পৰিলে। মাকে ক'লে, তোমালোক তেতিয়াহ'লে গোসাঁই ঘৰৰ দুৱাৰখন বন্ধ কৰি আহিবা দেই। হ'ব মা। দুপৰীয়া ভাতৰ পাতত বহি নিয়ৰে ক'লে, মা, আমি কিয় শিৱলিংগ পূজা কৰোঁ? ঠিক আছে, তোমালোকৰ খোৱা হ'লে বিচনালৈ যাবা আৰু মই বাচন ধুই পাকঘৰ চাফা কৰি গৈ আছোঁ। তেতিয়া তোমালোকক মই শিৱলিংগৰ বিষয়ে ক'ম, হ'বনে? হ'ব মা। হৰকান্ত ঢুকুৱাৰ পিছত যথেষ্ট কষ্টেৰে তৰালিয়ে ল'ৰা ছোৱালী দুটা ডাঙৰ কৰিছে। শক্তি দিবা হে সদাশিৱ ভোলানাথ, সকলো তোমাৰে লীলা। স্বামীৰ ফটোখনৰ সন্মুখত চলচলীয়া চকুৰে তৰালিয়ে নিজে বিৰবিৰাই উঠিল। মা, ফ্ৰী হ'লানে বাৰু? তোমাৰ যে বৰ কষ্ট হয়, নহয়নে মা? আমি কেতিয়া ডাঙৰ হ'ম অ' মা? তৰালিয়ে হাঁহি হাঁহি ক'লে, সময় হ'লে। এতিয়া মই তোমালোকৰ শিৱলিংগৰ বিষয়ে অলপ ক'ব খুজিছোঁ। কাৰণ ডাঙৰ হৈ তোমালোক ভাৰতৰ বাহিৰত পঢ়িব গ'লে আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতি তোমালোকে বহন কৰি নিবা। সকলোৱে সুসংস্কৃতিবান হোৱা উচিত। তোমালোকে ডাঙৰ দীঘল হৈ সঠিক পদ্ধতিত হোৱা আৰু মই কোৱা কথাখিনি মন দি শুনিবা, হ'বনে? হ'ব মা, আৰম্ভ কৰা তুমি। মা, ঠিক আছে, শুনা। শিৱ শব্দৰ অৰ্থ মংগলময় আৰু লিংগ শব্দৰ অৰ্থ প্ৰতীক। এই কাৰণেই শিৱলিংগ। শিৱলিংগ শব্দটিৰ অৰ্থ হৈছে সৰ্বমংগলময় পৰম ঈশ্বৰৰ প্ৰতীক। শিৱ শব্দৰ আন এটি অৰ্থ হ'ল যাৰ মধ্যত প্ৰলয়ৰ
সিপাৰে জ্যোতিৰ্ময় পৰম বিশ্ব নিদ্ৰিত থাকে আৰু লিংগৰ মাজত প্ৰলয়ৰ সিপাৰে সৃষ্টিৰ প্ৰতিটো জড় পদাৰ্থ বিলীন হৈ পৰে। লিংগ শব্দটোৰ একাধিক অৰ্থ আছে যদিও সাধাৰণ মানুহে বাহ্যিকভাৱে ব্যাকৰণগত অৰ্থ জননেন্দ্ৰ বুলি ভুলকৈ ভাবে। মানুহ বা শিৱলিংগ ভগৱান বা শিৱলিংগ শব্দৰ অৰ্থ জানো ব্যাকৰণৰ আওতাৰ ভিতৰত আনিব পাৰি? লিংগ হ'ল প্ৰকৃতিৰ সৰ্বোচ্চ প্ৰকাশ যি স্পৰ্শ বা বৰ্ণ। কিন্তু মূলত লিংগ হৈছে ব্ৰহ্মাণ্ডৰ মূল শক্তিৰ প্ৰতীক। এই শক্তিৰ মাজতেই সৃষ্টিকৰ্তাৰ মায়াজাল বিদ্যমান। এই লিংগ এক সূক্ষ্ম দেহ। এই সূক্ষ্ম দেহটোৱে যুক্ত হৈ আছে 5টা জ্ঞানেন্দ্ৰিয়, 5টা কৰ্মনেন্দ্ৰিয়, 5 প্ৰাণ যেনে অগ্নি, বায়ু, পানী, মাটি আৰু আকাশ। শিৱলিংগ হৈছে ব্ৰহ্মাণ্ডৰ এই 15টা অৱয়বযুক্ত এক চিন্ময় সূক্ষ্ম দেহ। সৃষ্টিৰ সূক্ষ্ম দেহধাৰীয়ে প্ৰকৃত গুৰু। সমস্ত সৃষ্টি এই চিন্ময় সূক্ষ্ম শৰীৰতে অংগ। মৃত্যুৰ পাছত জীৱাত্মা এই সূক্ষ্ম শৰীৰৰ মাজতেই বিচৰণ কৰে। মা, এটা কথা সুধোনে? সোধা আকৌ। মা, দেউতাও তেন্তে মৃত্যুৰ পিছত এই সূক্ষ্ম শৰীৰ ধাৰণ কৰি আছে নেকি? মা, আমাৰ নামঘৰত আছে নেকি? তৰালীৰ চকু দুটা পানীৰে ভৰি পৰিল। মা, শিৱলিংগজনাক গা-পা ধুৱাই দিয়াৰ দৰে দেউতাৰ গাটো কোনে ধুৱাই দিয়ে? নহ'লে দেউতা কি গা ধুৱাই নাই নেকি ইমান দিনে? মা, অ' মা, তুমি কান্দিছা নেকি? কিয়? মা, অ' মা। সমাপ্ত হ'ল। ধন্যবাদ।